নমস্কাৰ বন্ধুসকল, জিকে ব্ৰেড চেনেলটোলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু মাছৰ লগত জড়িত 50টা জিকে কুইজৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক এতিয়া অনুৰোধ জনাইছোঁ, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যেন। আহক এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়ো। এক নম্বৰ প্ৰশ্ন, কোনটো জন্তুৱে পিছুৱাই খোজকাঢ়িব নোৱাৰে? উত্তৰ কেংগাৰু। 2 নম্বৰ প্ৰশ্ন, কোনটো চৰাইয়ে নিজৰ মূৰটো 270 ডিগ্ৰী পৰ্যন্ত ঘূৰাব পাৰে? উত্তৰ ফেঁচা। 3 নম্বৰ প্ৰশ্ন, কোনটো জন্তুৱে আকাশলৈ চাব নোৱাৰে? উত্তৰ গাহৰি। 4 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম কি? উত্তৰ হামিংবাৰ্ড। 5 নম্বৰ প্ৰশ্ন, কোনটো প্ৰাণীয়ে মূৰ অবিহনে 7 দিনলৈকে জীয়াই থাকিব পাৰে? উত্তৰ পঁইতাচৰাই। 6 নম্বৰ প্ৰশ্ন, কোনটো প্ৰাণীৰ চকু 3টা? উত্তৰ ততাৰা। ততাৰা নিউজিলেণ্ডত পোৱা যায়। 7 নম্বৰ প্ৰশ্ন, দেউকা নথকা চৰাইবিধৰ নাম কি? উত্তৰ কিৱি। কিৱি নিউজিলেণ্ডৰ ৰাষ্ট্ৰীয় চৰাই। 8 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণীবিধৰ নাম কি? উত্তৰ নীলাতিমি। নীলাতিমিৰ ওজন 70 টনৰ পৰা 150 টন। 9 নম্বৰ প্ৰশ্ন, কোনটো চৰাই কেৱল বৰষুণৰ পানীহে খায়? উত্তৰ চাতক। চাতক আফ্ৰিকা আৰু এছিয়াত পোৱা যায়। 10 নম্বৰ প্ৰশ্ন, কোনটো প্ৰাণীয়ে একেৰাহে 3 বছৰলৈকে হৈ থাকিব পাৰে? উত্তৰ শামুক। 11 নম্বৰ প্ৰশ্ন, একমাত্ৰ বাঁহ সাজিব জনা সাপবিধৰ নাম কি? উত্তৰ ৰাজফেটি সাপ। 12 নম্বৰ প্ৰশ্ন, আটাইতকৈ বেগী চৰাইবিধৰ নাম কি? উত্তৰ পেৰেগ্ৰিন ফেলকন। ইয়াৰ বেগ চুইপ চৰাইতকৈ 3 গুণ বেছি। 13 নম্বৰ প্ৰশ্ন, কোনটো জন্তুৱে কাণেৰে নিজৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে? উত্তৰ হাতী। হাতীয়ে নিজৰ কাণ দুখন বিচনীৰ দৰে ব্যৱহাৰ কৰি উষ্ণতা নিয়ন্ত্ৰণ কৰে। 14 নম্বৰ প্ৰশ্ন, মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটো কি? উত্তৰ কুকুৰ। 15 নম্বৰ প্ৰশ্ন, বগা ৰং বেয়া পোৱা একমাত্ৰ জন্তুটোৰ নাম কি?
উত্তৰ বাঘ। 16 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ওখ জন্তুটোৰ নাম কি? উত্তৰ জিৰাফ। জিৰাফৰ উচ্চতা প্ৰায় 14 ফুটলৈকে হয়। 17 নম্বৰ প্ৰশ্ন, কোনটো জীৱই কেতিয়াও নমৰে? উত্তৰ টৰিটপচিছ টৰ্নেল। 18 নম্বৰ প্ৰশ্ন, কোনটো চৰাইৰ চকু তাৰ মগজুতকৈ ডাঙৰ? উত্তৰ উট চৰাই। 19 নম্বৰ প্ৰশ্ন, কোনটো প্ৰাণীয়ে ঠেঙেৰে সোৱাদ লয়? উত্তৰ পখিলা। 20 নম্বৰ প্ৰশ্ন, কোনটো প্ৰাণীয়ে 6 দিনলৈকে উশাহ বন্ধ কৰি ৰাখিব পাৰে? উত্তৰ বৃশ্চিক। 21 নম্বৰ প্ৰশ্ন, কোনটো প্ৰাণীৰ তেজৰ ৰং নীলা? উত্তৰ অক্টোপাছ। অক্টোপাছৰ তেজত হিম'চায়ানিন নামৰ এবিধ পদাৰ্থ থাকে, সেইবাবে ইয়াৰ তেজৰ ৰং নীলা হয়। 22 নম্বৰ প্ৰশ্ন, কোনটো চৰাইয়ে পিছুৱাই উৰিব পাৰে? উত্তৰ হামিংবাৰ্ড। 23 নম্বৰ প্ৰশ্ন, আটাইতকৈ ডাঙৰ চৰাইবিধৰ নাম কি? উত্তৰ উট চৰাই। ইয়াৰ ওজন প্ৰায় 156 কেজি পৰ্যন্ত হয়। 24 নম্বৰ প্ৰশ্ন, কোনটো জীৱই কেতিয়াও টোপনি নামাৰে? উত্তৰ পৰুৱা। 25 নম্বৰ প্ৰশ্ন, কোনটো জন্তুৱে মাতিব নোৱাৰে? উত্তৰ জিৰাফ। জিৰাফৰ স্বযন্ত্ৰ নাথাকে বাবে ই মাতিব নোৱাৰে। 26 নম্বৰ প্ৰশ্ন, কোনটো চৰাইয়ে বাহ নাসাজে? উত্তৰ কলি চৰাই। 27 নম্বৰ প্ৰশ্ন, কোনটো জন্তুৱে জঁপিয়াব নোৱাৰে? উত্তৰ হাতী। 28 নম্বৰ প্ৰশ্ন, কোনটো মাছে গোটেই দেহটোৰে সোৱাদ ল'ব পাৰে? উত্তৰ কেটফিছ। 29 নম্বৰ প্ৰশ্ন, কোনটো প্ৰাণীৰ পুৰুষেও পোৱালি দিব পাৰে? উত্তৰ সামুদ্ৰিক ঘোঁৰা, চি হৰ্চ বুলি কয়। 30 নম্বৰ প্ৰশ্ন, কোনটো প্ৰাণীৰ পানী খোৱাৰ পিছতে মৃত্যু হয়? উত্তৰ কেংগাৰু এন্দুৰ। কেংগাৰু এন্দুৰ উত্তৰ আমেৰিকাৰ পশ্চিম অঞ্চলত পোৱা যায়। 31 নম্বৰ প্ৰশ্ন, কোনটো জন্তুৱে চকু বন্ধ থকা অৱস্থাতো দেখা পায়?
উত্তৰ উট। 32 নম্বৰ প্ৰশ্ন, কোনটো স্তন্যপায়ী প্ৰাণীয়ে উৰিব পাৰে? উত্তৰ বাদুলি। 33 নম্বৰ প্ৰশ্ন, আটাইতকৈ বেগী মাছবিধৰ নাম কি? উত্তৰ শেলফিছ। 34 নম্বৰ প্ৰশ্ন, কোনটো প্ৰাণীয়ে আঘাত পালে মানুহৰ দৰে কান্দে? উত্তৰ ভালুক। 35 নম্বৰ প্ৰশ্ন, কোনটো সাগৰীয় প্ৰাণীয়ে নিজৰ ৰং সলনি কৰি থাকে? উত্তৰ অক্টোপাছ। 36 নম্বৰ প্ৰশ্ন, বাঘ আৰু সিংহ দুয়োটাই পোৱা একমাত্ৰ দেশখনৰ নাম কি? উত্তৰ ভাৰত। 37 নম্বৰ প্ৰশ্ন, কোনটো জন্তুৰ নেজ আটাইতকৈ দীঘল? উত্তৰ জিৰাফ। জিৰাফৰ নেজ 8 ফুটলৈকে দীঘল হয়। 38 নম্বৰ প্ৰশ্ন, কোনটো প্ৰাণীয়ে নিজ জিভাৰে গোন্ধ লয়? উত্তৰ সাপ। 39 নম্বৰ প্ৰশ্ন, কাক মাছৰ ৰজা বুলি কোৱা হয়? উত্তৰ হাঙৰ। 40 নম্বৰ প্ৰশ্ন, আটাইতকৈ বেগী জন্তুটোৰ নাম কি? উত্তৰ চিতাবাঘ। চিতাবাঘে ঘণ্টাত 100 কিলোমিটাৰ পৰ্যন্ত দৌৰিব পাৰে। 41 নম্বৰ প্ৰশ্ন, একমাত্ৰ বাঁহ সাজিব জনা মাছবিধৰ নাম কি? উত্তৰ ষ্টিকলবেক। 42 নম্বৰ প্ৰশ্ন, 2 বছৰৰ মূৰত মাত্ৰ এটা কণী পৰা চৰাইবিধৰ নাম কি? উত্তৰ আলবেট্ৰাছ। 43 নম্বৰ প্ৰশ্ন, আটাইতকৈ বিষাক্ত মাছবিধৰ নাম কি? উত্তৰ ৰিপ ষ্টোনফিছ। 44 নম্বৰ প্ৰশ্ন, উৰিব নোৱাৰা আটাইতকৈ ডাঙৰ চৰাইবিধৰ নাম কি? উত্তৰ উট চৰাই। 45 নম্বৰ প্ৰশ্ন, আটাইতকৈ ডাঙৰ মাছবিধৰ নাম কি? উত্তৰ তিমি হাঙৰ। 46 নম্বৰ প্ৰশ্ন, কোনটো জন্তুৰ ঘামৰ ৰং গোলপীয়া? উত্তৰ জলহস্তী। 47 নম্বৰ প্ৰশ্ন, উৰিব পৰা পৃথিৱীৰ আটাইতকৈ ওখ চৰাইবিধৰ নাম কি? উত্তৰ চেৰুস্ক্ৰেন।
48 নম্বৰ প্ৰশ্ন আটাইতকৈ ডাঙৰ সাগৰীয় চৰাইবিধৰ নাম কি? উত্তৰ এলবাট্ৰছ। 49 নম্বৰ প্ৰশ্ন আটাইতকৈ বেছি ৰক্তচাপ থকা জন্তুটো কি? উত্তৰ জিৰাফ। জিৰাফৰ ৰক্তচাপ মানুহৰ ৰক্তচাপৰ প্ৰায় দুগুণ। লাষ্ট 50 নম্বৰ প্ৰশ্ন কোনটো জন্তুৱে কণী পাৰে? উত্তৰ প্লেটিভাছ। ধন্যবাদ।